এইখন গাঁৱত আজি হুকাকুল পৰিৱেশ হাহাকাৰ আজি এই গাঁওখনত এক আবেগৰ ঢৌ উঠিছে এইখন গাঁৱত মই আপোনালোকক এই পৰিৱেশ অতি হৃদয় বিদাৰক পৰিৱেশ মই আপোনালোকক দেখুৱাইছো যাৰ বাবে গোটেই গাঁৱৰ ৰাইজ আজি জমা হৈছে ইয়াতে গোটেই গাঁৱৰ পুৰুষ মহিলা যুৱতী সকলো জমা হৈছে গোটেই গাঁৱৰ কাৰণ মেহবুবক বচাব লাগে মেহবুব 8 বছৰীয়া ক্লাছ 4ৰ মেহবুব হুই গল একেবাৰে জীৱনৰ বাবে বিছনাত হুই গল এইগৰাকী মেহবুব আজি পশ্চিম ডাম্বলঙত এক কান্দোনৰ ঢৌ উঠিছে হাহাকাৰময় পৰিৱেশ হৈছে এইগৰাকী মেহবুবৰ বাবে ইফালে মহিলাসকলে কেমেৰা কৰি থকাৰ সময়ত তেওঁলোকে কান্দি আছে গোটেই গাঁৱৰ ৰাইজে মানে উপায় নাই মেহবুবক ইমান টকা লাগে মেহবুবক বচাবৰ কাৰণে গোটেই ৰাইজ এতিয়া বিফল হৈ গল মানে ৰাইজ এতিয়া বিমূৰত পৰি গল কিডনি দুটা একেবাৰে বেয়া হৈ গল আজি মেহবুবৰ কাৰণে শেয়াৰ কৰি দিয়ক ইমান কণমানি আৰু এইফালে আপোনালোকে জানে পশ্চিম ডাবলঙৰ এই অঞ্চলৰ পৰা খুবেই কম ভিডিঅ'বোৰ ভাইৰেল হৈ থাকে সামাজিক মাধ্যমত আজি এনেকুৱা পৰিৱেশত সামাজিক মাধ্যমত ভিডিঅ' ভাইৰেল হ'বলগীয়া হৈছে মেহবুবক বচাবৰ কাৰণে 8 বছৰীয়া মেহবুবৰ কাৰণে গোটেই ৰাইজ ওলাই আহি গ'ল গোটেই মহিলা পুৰুষ যুৱতী সকলো ওলাই আহি গ'ল দিন হাজিৰা কাম কৰে মানুহটো দিন হাজিৰা কৰাৰ পিছত এই কণমানি ল'ৰাটোৰ দুটা কিডনি বেয়া হৈ গ'ল সেইকাৰণে গুৱাহাটী GMCত ৰাখি আনিছে বহুত ৰাইজে আমাৰ বহুত সহায় কৰিছে সহায় কৰাৰ পিছতো কোনো কাম হোৱা নাই গতিকে আপোনাৰ যদি কোনোবাই পাৰে আমাৰ এই দুখীয়া ঘৰটোক সহায় কৰিব এতিয়া গুৱাহাটীৰ পৰা ডাইৰেক্ট বিছনাত থৈ দিছে যদি আপোনালোকে সহায় নাপায় আপোনালোকৰ সহায় নাপালে এই বিছনাতে চটপট কৰি মেহবুবে মানে গুচি যাব বিদায় ল'ব মেহবুবৰ খুৰা তেওঁৰ নিজৰ খুৰা তেওঁ এইগৰাকী মই অকণমান আগলৈ মাতি দিম তেওঁ কান্দি আছে চাওক তেওঁৰ স্কিনাৰ ওপৰত লাগি আছে তেওঁৰ স্কিনাৰত গোটেই অসমৰ ৰাইজে শ্বেয়াৰো কৰি দিয়ক আপোনালোকে মেহবুবৰ কাৰণে কিবা এটা পইচা আপোনালোকে কিবা এটা টকা আপোনালোকে পঠিয়াই দিয়ক ৰেজাক আলী আচ্ছা মোৰ বাতিজা হয় এইখন হৈছে পশ্চিম ডাবলং লংকাৰ পশ্চিম ডাবলং এইখন গাঁৱত আজি হুকাকুল পৰিৱেশ যিমান পাৰে আমাক সহায় কৰক আমি যিমান পাৰিছো মোৰ টকা পইচা যিমান আছিলে মোৰ এই বাতিজাল মত দিছো মই আৰু এতিয়া মোৰ লগত নাই মই একেবাৰে মানে হেৰি নাই মোৰ লগত আৰু আপোনালোকে অলপ সহযোগিতা কৰক মোৰ বাতিজাক মই বাচাব পাৰো এইটো আপোনালোকক মই অনুৰোধ জনাইছো কিমান কষ্ট কিমান বেদনা হলে কান্দিব পাৰে এজন সুস্থ যুৱকে কিমান কষ্ট হলে কান্দিব পাৰে আপোনালোকে এবাৰ চিন্তা কৰি চাওক আপোনালোকে প্লিজ আপোনালোকে শ্বেয়াৰ কৰি দিয়ক মেহবুবৰ কাৰণে আপোনালোকে প্লিজ শ্বেয়াৰ কৰি দিয়ক কেমেৰাত আপোনালোকে নিশ্চয় দেখা পাইছে এখন গাঁৱত যে ইমান মানুহ যে আজি ওলাই আহিছে প্ৰত্যেকৰ ঘৰে ঘৰে ঘৰৰ পৰা মানুহ ওলাই আহিছে আজি মহিলা যুৱতীসকল কেমেৰাত আহিবলৈ লাজ কৰা নাই কেমেৰাত ওলাই আহিবৰ কাৰণে তেওঁলোকে কিয় লাজ কৰা নাই মেহবুবক বচাব লাগে আজি মেহবুবৰ কাৰণে সব ওলাই আহি গ'ল কাৰণ গাঁৱৰ ৰাইজে যিখিনি চান্দা কালেকশ্যন কৰি দিছে ইতিমধ্যে গুৱাহাটীত গৈ সকলো শেষ হৈ গ'ল এতিয়া আৰু কোনো সাহাৰা নাই কোনো উপায় নাই যাৰ বাবে ভিডিঅ'ৰ জৰিয়তে গোটেই অসমবাসীৰ ওচৰত এইখন গাঁৱৰ ৰাইজ আজি সহায় বিচাৰিছে প্লিজ এইখন গাঁৱৰ পৰা ইমান ভিডিঅ' নাযায় সামাজিক মাধ্যমত তেওঁলোকে সহায় কেতিয়াও নিবিচাৰে আজি চাওক সব ওলাই আহি গ'ল গতিকে মেহবুবৰ খুৰাৰ স্কিনাৰ মই আপোনালোকক দি দিছো আপোনালোকে মেহবুবক আপোনালোকে অকণমান দেখাই দিব মেহবুবক আপোনালোকে বচাই দিয়ক ইমান কণমানি এগৰাকী বাচ্চা এনেদৰে আচলতে পৰি আছে দিনে নিশাই তেওঁলোকে কান্দি আছে আৰু উপায় নাই বেসাহাৰা হৈ গ'ল গুৱাহাটীৰ পৰা আহি ডাইৰেক্ট ঘৰত আনি পেলাই থৈ দিছে ক্লাছ 4ত পৰা ইমান মৰম লাগে এইগৰাকী সন্তান চটপটাই হয়তো পৃথিৱীৰ পৰা বিদায় ল'ব লাগিব প্লিজ আপোনালোকে মেহবুবক বচাই দিয়ক আৰু মেহবুবৰ কাৰণে এই যুৱতীসকল চাওক কণ কণ মাইনাহঁতে কান্দি আছে এই যে স্কুলীয়া কণ কণ মাইনাহঁতে কান্দি আছে চাওক তেওঁলোকে একেলগে পঢ়ে মেহবুবৰ লগত পঢ়ে আৰু মেহবুব এতিয়া বিছনাত আৰু তেওঁলোকে যাৰ বাবে আজি কেমেৰাত ওলাই আহিবলগীয়া হৈছে প্লিজ এয়া হুজাই ডিষ্ট্ৰিক্টৰ পৰা মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছো আৰু হুজাই ডিষ্ট্ৰিক্টৰ এই মেহবুবক বচাবলৈ হলে আপোনালোকে একদম যদি সহায়ো কৰিব নোৱাৰে আপোনালোকে শ্বেয়াৰ কৰি দিব